চাব পাৰে গল্ডৰ হয় পুৰা ট্ৰফিখিনি উলিয়াই আনিছে আৰু এতিয়া ভিতৰৰ পৰা Hello everyone, welcome back to my another vlog. I hope ki apnalokor nischay bhale aru moro bhale aru aji moi ako punar agor jagate asu hi Duliajan Nehru Stadium karon aji ase final match Shahid Jindu Gogoi saror so hedna moi video to dekhaisilu apnaloke sale bahut morom dile aru ei video to morom dibo boli moi asha korisu Duliajan aru Bongaigaon koriba ebale sabo pare efale dunia dunia bo kejoni dekhisu kak support koriba aji Duliajan chiorta mari diak bhal koi শ্ৰদ্ধা সহকাৰে উচ্চাৰণ কৰিছো सपोर्ट काक करिबो सर सपोर्ट काक करिबो किसको सपोर्ट करोगे आज यार फुटबल फैन रोकितना भिडिओ এটা মই নিনজা পাৰ্টিৰ দেখাইছিলো আজি মানে একদম মানে ওচৰতে আছে আৰু হা মই দেখাই আছো আপোনালোকক এইফালে চাব পাৰে कैसे हो गाइस उस दिन बहुत अच्छा लगा देख के आज भी अच्छा लग रहा है दिखाओ ना थोड़ा सा दिखाओ Like, share, subscribe. Wow, wow, wow. एक बार करके दिखाइए ना दोबारा से कहाँ से हो आप लोग नेपाल से पब्लिक खुदिम काक आज सपोर्ट करिब तो पब्लिक शेयर এটা আজি কাক सपोर्ट करिब Duliajan আজি সবে বলে Duliajanকে सपोर्ट Halle, তোমালোকে চাব আহিলা হালে এফালে পালিকিটা চাব আহিছিলে এফালে আছে সবে আপোনালোকে কাক চাপোৰ্ট কৰিব আজি Duliajan নে বঙাইগাঁও Duliajan জয় কৰক প্ৰণাম দা ভালনে ভালে আছো ভাল লাগিলে আকৌ আজি লগ পালো আজি Duliajan জিকিবনে Duliajan মানে ওইটা জিকিবই লাগিব এইখন আপোনাৰ উপস্থিত থাকি কেনেকুৱা অনুভৱ হৈছে কি বুলি কথা ভাল লাগিছে Duliajanত অল ইণ্ডিয়াৰ উদ্যোগত জিন্তু গগৈ ঘূৰণি 18তম ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু প্ৰথম খেলখন ইয়াতে হৈছিলে আপোনালোকক লগ পাইছিলো চূড়ান্ত খেল আজি এটা কথা ক'বই লাগিব কাৰ্গিল যুদ্ধত কেপ্টেইন জিন্তু গগৈয়ে মৃত্যুবৰণ কৰিছিল আৰু কালা পাথৰ নামৰ যি ঠাই আছিল এই ঠাইডোখৰ কাৰ্গিলৰ এক মূল্যৱান ঠাই আছে আৰু সেই ঠাইডোখৰ যদি কেপ্টেইন জিন্তু গগৈ দখল নকৰা হেঁতেন হয়তো কাৰ্গিল যুদ্ধৰ জিকাটো কেতিয়াও সম্ভৱ নাছিলে সেইবাবে সেনাবাহিনী আহে সেনাবাহিনী যায় কিন্তু অসমীয়া বিষয়া এজনক যে স্মৰণ কৰে আমি এই ক্ষেত্ৰত ইণ্ডিয়ান আৰ্মিক আমি সেলুট কৰিব লাগিব থ্যাংক ইউ ধন্যবাদ দাদা এক লগ পালে বাইদেউ প্ৰথমে নমস্কাৰ আপুনি ষ্টুডেন্ট খিনি কৰ পৰা আনিছে বুলি কৈছিলে Duliajan আসাম পাব্লিক স্কুল হাই বাচ্চো হাই 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 কলু মলু ভাই এইফালে দুগৰাকী বাইদেউ ভালনে ভাল ভাল আপোনাৰ ভালনে হয়
হাই খেল চাবলৈ আহিলে আৰু ফাৰ্ষ্ট টাইম লগ পাইছোঁ ভাল লাগিছে তোমাক লগ পাই আৰু তোমাৰ ব্লগ চাই বহুতে ভাল লাগে এনে মিছা এটা কৈছে এদিনো চোৱা নাই আজি প্ৰথম লগ পাইছোঁ দেই আৰম্ভ হ'বলৈ আৰু বেছি টাইম নাই আৰু চব প্লেয়াৰবিলাক ওলাই আহিছে আৰু আজি আছে দুলীয়াজান অইল আৰু বঙাইগাঁও তো চাই থাকিব আজি আকৌ চকাইক লগ পালোঁ নমস্কাৰ হয় লগ পাই ভাল লাগিছে আজি খুব এক্সাইটেড আজি আমি আহিলোঁ ফুটবল খেল চাবলৈ আজি একদম লাষ্ট ফাইনেল আমি বহুত দিনৰ পৰা যিহেতু ইণ্ডিয়ান আৰ্মিৰ লগত কষ্ট কৰি আছিলোঁ যে এই ফুটবল খেলখন আমি কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ জিন্তু গগৈ ছাৰক আমি কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ আমি বহুত দিনৰ পৰা আমি ইণ্ডিয়ান আৰ্মিৰ লগত যৌথভাৱে আমি চেষ্টা কৰি আছিলোঁ আজি হঠাৎ আজি এই ফাইনেল দিন পালেহি আৰু ভাৰতবাসীক সদায় তেওঁক মানে আমি জীয়াই ৰাখিবলৈ আমি কেনেকৈ চেষ্টা কৰোঁ সেয়াই আমি সদায় চেষ্টা কৰি যাব লাগিব সকলোৱে আপোনালোকে তেওঁক জীয়াই ৰাখক জয় হিন্দ জয় ভাৰত জয় অসম চাই থাকক আগলৈ খেলখন মুখ্য পৰিচালক ৰেফাৰী আমাৰ শ্ৰদ্ধাৰ অকণমান সময় মুখ্য পৰিচালক কাৰণ আমি দুলীয়াজানৰ মানুহটো এইটো দুলীয়াজান জিন্দাবাদ আৰু আমি হাইয়াৰ ৰশ্মিক ছাপোৰ্ট কৰিম আমি ৰশ্মিক বহুত ছাপোৰ্ট কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰি দিব বেল আইকনটো দবাই দিব মমবোৰ থামকৈ দি দিওঁ এতিয়া আমি দুলীয়াজানৰ কি হৈছে নাজানো দুলীয়াজানে ইমান ধুনীয়া চান্স পাই আছে বা দুলীয়াজানে গ'ল দিব পৰা নাই অথনিৰ পৰা ইমান ভাল চান্স পাই আছিলে এইফালে চাওক ইংলিছ মেকাৰ আহি গৈছে ইংলিছ মেকাৰ ডুপ্লিকেট ইংলিছ মেকাৰ I have no marks guys today I have no marks আৰু এয়া চাব পাৰে গ'ল্ডৰ হয় পুৰা ট্ৰফিখিনি উলিয়াই আনিছে আৰু এতিয়া ভিতৰৰ পৰা ৱাও 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 এয়া চাব পাৰে পুৰস্কাৰখিনি লৈ গৈ আছে আৰু এইটো ৰূপৰ পুৰস্কাৰ এয়া চাব পাৰে ৱাও ৰানাৰ আপ লিখা আছে এয়া জিন্তু গগৈ ছাৰৰ নামটো লিখা আছে ইয়াতে ইটালী বাকি খবৰ ভালনে ভাল লাগিছে আজি ফাইনেল খেল চাব আহিছে তো বহুত বেছি এক্সাইটেড হয় তো আপোনালোকেও চাই থাকিব নিশ্চয় আরে মাথাটো ওয়াও মজা মই মাজতে আমাৰ নাচি গানো ওয়াও क्या गुरु है भाई क्या गुरु है খেলৰ মাজতে আমাৰ ইয়াত গান ষ্টাৰ্ট হৈ গ'ল আমাৰ সিংগাৰ বাইদেউৰ লগত আছে সাপোৰ্ট কৰিব দুলীয়াজান নে কি বঙাইগাঁও দুটাকে সাপোৰ্ট কৰিব দুলীয়াজান আৰু বঙাইগাঁও লগত হৈ আছে কলে পেনাল্টি হ'ব मिला है नमस्कार बंगाईगांव के प्लेयर को ये बंगाईगांव स्टार और शानदार गोल और इसी गोल के साथ बंगाईगांव विनर हल नमार दुलियाजने हारिले फाइनल मैच खन कंप्लीट हो আৰু পুৰস্কাৰ দিয়া है কত প্লেয়াৰ খিনি আহি আছে বলে চাব পাৰে overall referee assessor Shri Jayanta Bahodia Shri Hiren Gogoi golden prize congratulations golden winner লগতে 6000 টকা প্রাইজ পৰি আৰু গোল্ডৰ বুট आगे बढ़ते हैं हमारे अगले पुरस्कार के लिए जो जाता है क्लब इन्हें मिलेगी एक सबसे बड़ी ट्रॉफी और 6000 रुपए का चेक
ইয়াৰো একে গল্ডৰ এটাৰ পুৰস্কাৰ আৰু ৬০০০ টকাৰ চেক मैनेजर नुमालीगढ़ रिफाइनरी लिमिटेड 2 लाख 8 को और ये अवार्ड जाता है गणेश गोरोकी के जिनको मिलेगी एक ट्रॉफी और 10,000 रुपए का चेक जिसको देंगे मिस्टर आफ्ताब अहमद मलिक या ओएलएक्सर গল্ডৰ হয় লগতে ১০,০০০ টকা চেক দুলিয়াজান এফচিৰ হয় ট্ৰফি উইথ ৫ লাখ টকাৰ চেক বঙাইগাঁৱৰ উইনাৰ গল্ডৰ মেডেল পিন্ধাইছে তেওঁলোকক চাব পাৰে कैप्टन चिंटू गोगोई दीप चक्र के 18वें संस्करण की आपकी विजेता टीम গল্ডৰ ট্ৰফি লগতে ৮ লাখ টকা প্ৰাইজ মানি ৮ লাখ টকা চেক আৰু লগতে গল্ডৰ ট্ৰফি চাব পাৰে কি এনজয় কৰিছে দিন बहुत अच्छा लगा ए ब्रो कांग्रेचुलेशन कैसा लग रहा है এতিয়া আমিও যাওঁগে খেল চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আপোনালোকে কাৰণ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ যিহেতু হয় নাই চ' ভাল লাগিলে যদি শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই